সফলতা আৰু হয় আমাৰ যি মানে শেহতীয়া আমাৰ যিবিলাক অপাৰেশ্যন চলি আছে আমাৰ নন ষ্টপ অপাৰেশ্যন চলি আছে এগেইনষ্ট ৰাইন' পচিং এই দুটা যেতিয়া ৰাইন' পচিং হৈ গ'ল তাৰপিছৰ পৰা আমি আমাৰ যি অপাৰেশ্যন সেয়া আমি কণ্টিনিউ কৰি আছোঁ আৰু এই আমাৰ যিটো তদন্ত সেই অপাৰেশ্যন সেইটো ফলস্বৰূপে আমি যোৱাকালি ৰূপা দলে পেগু তেওঁ বিলাস পেগুৰ ৱাইফ তেওঁক আমি পিক আপ কৰোঁ আৰু আজি ৰাতিপুৱা আমি বিলাস পেগুক পিক আপ কৰোঁ আমাৰ লগত ইয়াতে ডেফিনেট খবৰ আছিলে ইয়াতে কেইবাজনো আপোনাৰ চোৰাং চিকাৰী যোৱা প্ৰায় 18 তাৰিখমানৰ পৰা 22 তাৰিখমানলৈকে তেওঁলোকৰ ঘৰত আহিছিলে আহি তেওঁলোকৰ লগত আৰু কিবা ডিল কৰিছে সেই খবৰৰ ভিত্তিতে আমি তেওঁলোকক সোধ-পোছ কৰোঁ প্ৰথমতে তেওঁলোকে ক'ব বিচৰা নাছিলে লাষ্টত আমাক অলপ সহায় কৰিছে সহযোগ কৰিছে আৰু এতিয়া এই যিটো মানে হেৰি কয় নেজেল প্লেট বুলি কয় নেজেল বন যিটো জ্বৰ মানে যিটোৰ ওপৰত আমাৰ যিটো হেৰিয়ৰ আমাৰ গড়ৰ যিটো খৰ্গ সেইটো থাকে সেই প্লেটটো পোৱা গৈছে আমি যিটো প্লেটটো দেখিছোঁ এইটো অলমষ্ট ফ্ৰেছ একদম ফ্ৰেছ হৈ আছে আৰু নতুন যেনেই লাগিছে গতিকে আমাৰ কেতিয়াৰ হ'ব পাৰে ছাৰ কোনটো গড়ৰ হ'ব পাৰে কোনটো গড় হ'ব এইটোতো ফৰেষ্টে ক'ব পাৰিব আৰু এক্সপাৰ্টে ক'ব পাৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিন্তু এইটো ফ্ৰেছ গড় একদম ফ্ৰেছ লাগিছে আৰু এতিয়াও মানে হেৰিবিলাক যিবিলাক লিকুইডছ যিবিলাক থাকে এইবিলাক এতিয়াও আছে ইয়াতে মানে পুলিচে আমাৰ যে তেওঁ ৱাইফক যেতিয়া পিক আপ কৰিলোঁ কালি তেতিয়া এইটো বিলাস পেগুৱে আজি ৰাতিপুৱাটো ইয়াতে লুকুৱাই থৈ গৈছে এটা বৃহৎ সফলতা বুলি ক'ব লাগিব দিনৰ 2টা বজাৰ পৰা অহৰহ আপোনালোকে তদন্ত কৰি আছিলে তাৰ অন্তত এনেকুৱা এটা সফলতা ওলাইছে কি ক'ব আপোনালোকৰ যথেষ্ট কষ্ট হৈছে আমি সকলোকে ধন্যবাদ জনাইছোঁ ৰাইজ প্লাছ আমাৰ যিসকল মানে সচেতন ৰাইজ আৰু বিভিন্ন দল সংগঠন মেডিয়া সকলোৱে আমাক সহায় সহযোগ কৰিছে এনেকৈ যদি সকলোৱে সহায় সহযোগ কৰে আমাৰ গড় হত্যাৰ ক্ষেত্ৰত অসম পুলিচৰ যি এটা সবল পদক্ষেপ যি আমাৰ কাৰ্যকলাপ সেইটো আমি কণ্টিনিউ কৰি থাকিব পাৰিম আৰু মই আশা ৰাখিছোঁ আৰু আমি ইয়াতে সকলোকে আকৌ পুনৰবাৰ আমি সকীয়াই দিব বিচাৰোঁ যিসকল চোৰাং চিকাৰী এতিয়াও আমাৰ পৰা পলাই আছে তেওঁলোকে সোনকালে চাৰেণ্ডাৰ কৰক কাৰণ আমাৰ একশ্যন চলি থাকিব তেওঁলোকক নোপোৱালৈকে তেওঁলোকৰ এগেইনষ্টে ষ্ট্ৰিক্ট লিগেল একশ্যন মানে আমি যেতিয়ালৈকে নলওঁ তেওঁলোকৰ এগেইনষ্টত অপাৰেশ্যন আমাৰ চলি থাকিব